নমস্কাৰ সকলোকে স্বাগতম জনাইছো। অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, গতিকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকক এই ইউটিউব চেনেলটোলৈ। প্ৰথম নটিছখন আহিছে আপোনাৰ ডাইৰেক্টৰেট অফ ফিচাৰিজৰ পৰা। টাইমটো চাই লওক, 10 বজাৰ পৰা 3 বজালৈ হ'ব। এখন ক্লাছ 3 পোষ্টৰ কাৰণে হয়। ডেট দিছে আপোনাৰ 15 নৱেম্বৰ আৰু ভেনুটো ডাইৰেক্টৰেট অফ ফিচাৰিজ, আছাম মীন ভৱন, বিৰুবাৰীত হ'ব। আৰু ইয়াত কৈছে 15 তাৰিখে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব, তেওঁলোকে 17 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। ইয়াত কি ডকুমেণ্টছ লাগে আপোনালোকে চাই ল'ব এবাৰ। নেক্সট নটিছখন আহিছে আপোনাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা, কিন্তু এইখন আপোনাৰ ক্লাছ 4 পোষ্টৰ কাৰণে হয় আৰু তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনাৰ 17 নৱেম্বৰ। টাইমটো দিছে আপোনাক 10 বজাৰ পৰা 3 বজালৈ। ভেনু ডাইৰেক্টৰেট অফ ফিচাৰিজ, মীন ভৱন, বিৰুবাৰী। ডকুমেণ্টছসমূহ এবাৰ চাই ল'ব আপোনালোকে কি লাগে। আৰু 17 তাৰিখে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব, জেনুইন ৰিজন হ'ব লাগিব দেই। 18 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। নেক্সট নটিছখন চাওঁ। ইয়াত খালি ডেটটো এটা 5 আৰু এটা 17 দি থৈছে। এইটো একচুৱেলি কিবা চাগে মিষ্টেক হৈ গ'ল। প্ৰিণ্টিং ফৰ দুটা পোষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ভেনুটো চাই লওক, কনফাৰেন্স হল, গভৰ্ণৰ্ছ ছেক্ৰেটেৰিয়েট, ৰাজভৱন, ইয়াত হ'ব। ইয়াত খালি ডেটটো এটা 5 আৰু এটা 17 দি থৈছে। এইটো একচুৱেলি কিবা চাগে মিষ্টেক হৈ গ'ল প্ৰিণ্টিং। ইয়াত আপোনালোক কাইলৈ কাৰেকশ্যন আহি যাব বাৰু। আৰু এটা আপোনালোকক হেল্পলাইন নাম্বাৰো দিছে। এই নাম্বাৰটো কিবা যদি কুৱেৰিজ থাকে আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব। ডকুমেণ্টছসমূহ এবাৰ চাই ল'ব কি লাগে। আৰু যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব 15 আৰু 17 তাৰিখে, তেওঁলোকে 18 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব। এইখন আহিছে আপোনাৰ ডেভেলপমেণ্ট কমিশ্যনাৰ অফ হিল এৰিয়াজ। এইখন ক্লাছ 3 পোষ্টৰ কাৰণেহে হয়। ডকুমেণ্টছসমূহ কি লাগে এবাৰ চাই ল'ব ইয়াতে। ডেট দিছে আপোনাৰ 14 নৱেম্বৰ। টাইম আপোনাৰ 11 বজাৰ পৰা হ'ব। অফিচ অফ দি ডেভেলপমেণ্ট কমিশ্যনাৰ ফৰ হিল এৰিয়াজ, আছাম, হাউচ ফিট কমপ্লেক্স, দিছপুৰ, ইয়াত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। নেক্সট নটিছখন চাওঁ। এইখন আহিছে আপোনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পাঞ্জাবাৰী। ডেট দিছে আপোনাৰ 17, 18 এণ্ড 19 নৱেম্বৰ দি থোৱা আছে। এইখন গ্ৰেড 3 এণ্ড গ্ৰেড 4 দুটা পোষ্টৰে হ'ব। আৰু আপোনাৰ ভেনুটো চাই লওক, গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, খানাপাৰা। আৰু 10 বজাৰ পৰা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। খালি এটা এক্সট্ৰা ডকুমেণ্ট বিচাৰিছে, নেচেচেৰী এফিডেভিটছ আণ্ডাৰটেকিংছ। এইটো আপোনালোকক লাগিব। ইয়াত আপোনালোকৰ কি ডকুমেণ্ট লাগে চাই লওক। আৰু এটা টোল ফ্ৰী নাম্বাৰো দিছে, কিবা কুৱেৰিজ আছে যদি এই নাম্বাৰটোত আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব। নেক্সট নটিছখন চাওঁ। এইখন আহিছিলে আপোনাৰ ডাইৰেক্টৰেট অফ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, ডিফাৰেণ্ট টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, ইয়াৰ পৰা আহিছিলে। ইয়াৰ পৰা LDA, ড্ৰাইভাৰ আৰু গ্ৰেড 4 গোটেইকেইটা পোষ্টৰে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত ডেটটো আপোনালোকৰ কোনো স্পেচিফিককৈ কৈ নিদিলে, ইয়াত এনেকৈহে লিখি দিলে যে যিসকলে 13 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিব, তেওঁলোকে 14 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব। তাৰমানে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 13 তাৰিখে হ'ব। অফিচ অফ ভেনুটো চাই লওক, অফিচ অফ দি ডাইৰেক্টৰ SCERT, আছাম, কাহিলীপাৰা, ইয়াত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। যোনে যোনে এই ডিপাৰ্টমেণ্টত পাইছে। এইখন আহিছে আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা। এইখন আপোনাৰ ক্লাছ 3 পোষ্টৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডেট দিছে 13 নৱেম্বৰ আৰু টাইমটো 10 বজাৰ পৰা 5 বজালৈ। আৰু ভেনুটো কৰ ভৱন, দিছপুৰ। ইয়াতে আপোনালোকৰ কেণ্ডিডেটৰ লিষ্টসমূহ পাই যাব। এইকেইটা ৱেবছাইট চাই ল'ব এবাৰ, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যিসকলে 13 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰণে যাব নোৱাৰিব, তেওঁলোকে 14 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিব।